আজিও মদ খাইছ না মই আজিও মদ খাই নাই আজিও মই ডমিন'জ পিজ্জা পাইছো ৱাও ৱাও হোৱাট এ টেষ্টি পিজ্জা হ'ব হ'ব মই জানিছো কিন্তু তই আজি কি খুচি নহয় কি কাৰণত খালি মোক সেইটো কথা কত আজি কি কাৰণত খালি কচোন খাবলে কাৰণ নালাগে নহয় খাবলে মাত্ৰ 100 টকা এটা লাগে এইটো ব্লেন্ডাৰ স্পাইডৰ কোৱাৰ এটা আহি যায় অ নহয় এইটো 145 টকা হয় নেকি এইটো 215 টকা লৈছে মোক তোৰ লিখীয়া এটা চিধা নহয় বাদ দে কি হ'ল বাছ চিন্তা আছো আজি এই কি কবি আৰু এই যে মোৰ মামা ল'ৰাটো আহিব আজি মোৰ বিনয় মামা হয় নাই এই বিনয় মামা সিনো কোৱা ফৰেনত থাকে কিয় কৈছে ইমানেই ফুটনি মোৰ মুলুক একদম ঘোলা হৈ যায় আৰু ঘৰৰ মানুহবোৰ মোৰ পগলা সি আহিলে একদম কিবা ক'ব নোৱাৰা হৈ যায় আৰু ফৰেনৰ পৰা আহিছে আকৌ মোক কোনো পাত্তাই নিদিয়ে বে আৰু আহি পেলাই কামোৰব দিব আৰু তাৰ কাৰণে কথা শুনিব লাগে এইটো তোৰ লগৰে এটা গৈ ফৰেনত চাগে তই কি কৰিছ ঘৰত তোমাৰ ভিডিঅ' বনাইছ ভিডিঅ' সেই গাই এইবোৰ কৰিছ মোৰ মূৰটো গৰম হৈ যায় সেইকাৰণে মোৰ মন চনবোৰ ভাল নহয় আজি আহি আছে সেইডাল হ'ব তই চিন্তা নকৰিবি তাক আজি মই ইমানেই ল'ম সি এবাৰ পলাই পদং দিব হাই ব্ৰাদাৰ হাই মহাজন আহিলে কি খবৰ তোমাৰ ব্ৰাদাৰ কিমান যে ধূলি ন অসমত মোক একদম মেড বয় বনি গৈছো দেই পাই আৰু আমাৰ ফৰেনৰ এইবোৰ ধূলি চুলি নাই দেই ৱাও বাপাই কিনছিলে মাৰে ফৰেনখন আমাৰ বুলি ক'লে দেই এইটো কাৰণে হুজ দিছ ৰবিছ আৰু কি খাইছে ব্ৰাদাৰ এইবোৰ নাই কি খাইছে বাদ দিয়া ইয়াৰ এইটো দৰৱ হয় সদায় খাই থাকে সেইবোৰ বাদ দিয়াচোন ই মজা জোক দি থাকে নহয় শুনিবা নেকি জোক এটা তুমিতো জোক ভালেই পোৱা এই দে আকৌ কিবা এটা শুনা আলহী আহিছে আমাৰ ঘৰলৈ হয় নেকি জোক এটা কোৱাচোন ব্ৰাদাৰ JOKE জোক নাও মাই টাৰ্ণ এটা জোক ময়ো কম নালাগে এক ছেকেণ্ড তোমাৰ বয়স কিমান হ'ল হোৱাই 20 years 20 বছৰ আগত তোমাৰ পাপাই এটা জোক বনাইছিলে যিটো আজিলৈকে মানুহে হাঁহি আছে লেভ মই তোমাক কুৱেশ্যন এটা সুধিম দেই এতিয়া গিটাৰ হাৰমনিয়াম বা কি পিয়ানো এইবোৰক চবকে ইনষ্ট্ৰুমেণ্ট বুলি কয় কিন্তু ঘড়ীটোক কেলে ইনষ্ট্ৰুমেণ্ট বুলি নকয় মোক সেইটো কোৱাচোন এই কোৱাচোন ঘড়ীটোক কেলে নকয় বিকজ তেহেঁতক ইনষ্ট্ৰুমেণ্ট বুলি কয় কাৰণ তেহেঁতি বাজে কমন চেন্সো নাজানে ভাই কেলে ঘড়ীটো বাজে 3টা বাজে 4টা বাজে 5টা বাজে এতিয়াও 2টা বাজিছে মই তোমাক কথা এটা ক'ম বুলি ভাবিছিলো কিন্তু পাহৰি থাকিলো কি কথা পাহৰি থাকিলো কেনেকৈ কোনো ক'ম কিন্তু দেই মই কথা এটা ক'ম কিন্তু তুমি বিশ্বাসেই নকৰিবা এইটো কি কথা কোৱা না বিশ্বাসেই নকৰিলে মই কৈনো কি কৰিম তোমাক বাইটো বহালো Okay, it's over. I'm leaving now, brother. I'm leaving. This boy is so mannerless. মই যে ইয়াত নাথাকো মই এতিয়া গৈ জেঠাই কমগে ইয়াৰ কথা চব আৰু এই what are drinking boy? What are drinking? কৈ এপান স্কুলত ফাৰ্ষ্ট বেঞ্চত পঢ়া বিধপাত পাপে আৰু লগাও মাইকি what first benchত পঢ়া you are thinking you are very suka okay now my turn মই এটা কোৱেশ্চন কৰিছো তুমি কোৱাচোন 5টা লিভিং বিংছৰ নাম যোনে ওৱাটাৰত থাকে এইকেইটা দিনে হস মাছ 1 মাছৰ মাক 2 মাছৰ বাপেক 3
মাছৰ বাইক 4 আৰু মাছৰ বাইকৰ গিৰিয়েক 5 পিনি মোৰ লগত অংক কৰিবলৈ আহিছে খা তো পেকে পেকে তই মাৰ লগত খাটো তাৰপিছত চিধা আবি খা এক ছেকেণ্ড ফোন দাইছ হেল্ল' কোন ওকে পাই যাম দিয়া ঠিক আছে দিয়া কোনে ফোন কৰিছে মেণ্টেল এছ'চিয়েশ্যনৰ পৰা ফোন আহিছে মাতিছে কাইলৈ কেলে নেজানো মেণ্টেল হয় তাহাঁতি কেলে মাতিছে সেও বাদ দিয়া দেই মই এতিয়া কথা এটা ক'ম একদম চিৰিয়াছ পুৰা ভয় লগা শুনিবা দেই অ'কে আই লাভ হৰৰ ষ্টৰী কালি ৰাতি 2টা বজাত তিনিওফালে কেৱল অন্ধকাৰ সেই অন্ধকাৰ চাৰিওফালৰ পৰাহে হয় এফালে LED লাইট জ্বলি আছিলে তোৰ বাপেৰনো কি কৈছে আকৌ দেই কালি ৰাতি 2টা বজাত তিনিওফালে কেৱল অন্ধকাৰ ভেকুলীৰ মাত শিয়ালে দিছে মই সাৰ পাই যাওঁ তাৰপৰা কি দেখিলি চানি লিয়নি আবে ৰাতি 3টা বজাত সাৰ পাইছোঁ 3টা বজাত সাৰ পাই ৰুমত যি আছে সেইটোকে দেখিম ন ফ্ৰণ্টত আলনাডাল আছে বিচনাখন আছে বাথৰুমৰ দৰ্জাখন আছে সেইটো দেখিছোঁ এনেকৈ হ'লে মই নকওঁ দেই এই মই কাহিনী নকওঁ এইবোৰ তহঁতৰ লগত কথা পাতিবই নাপায় মই পেক্ষাক বহি থকাই ভাল কোৱা না প্লিজ এই ফটোৱা এই বাদ দিয়া হ'ব তুমি ফৰেনৰ ক'ত থাকা নো ফৰেন বুলি যে ক'লে ফৰেনৰ কোনখন কাণ্ট্ৰি নেপাল তই নেপালত থাক এইবাৰ নেপালত থাকি নিজকে ফৰেনা বুলি কয় দে এইটো দে দুচৰ দে খেদা এই পাৰামুটকা দে দে তই নেপালত থাকি ফৰেনাৰ ফুটনি মাৰ তই নেপালত কৰ কি হোটেল মেনেজমেণ্ট ইয়াতো কিবা এটা দিছে তই হোটেল মেনেজমেণ্ট মানে তই অসমীয়াত ক তই কৰ কি কাম কৰ চাহ দিয় তই মোতকেও বেৰোজগাৰ আৰু তোৰ কাৰণে মই ঘৰত সদায় শুনি থাকোঁ কথা এটা ফৰেনত থাকে বুলি তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে হোপ অলপ ভাল লাগিছে নে নাই লগা তই কমেণ্টত জনাবা যদি ভাল লাগিছে যদি ভাল নাই লগা তেতিয়াও ক'বা দেন মই ইম্প্ৰুভ কৰিম কণ্টেণ্টবোৰ নে কি কোৱা চ' আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে Q&A ভিডিঅ'টো বনাম বুলি কিন্তু তাত ভাল Q&A নাহিলে কুৱেশ্যন নাহিলে আহিছে 2-3টা কিন্তু সেইটো পৰা এটা সম্পূৰ্ণ ভিডিঅ' নবনে দেন এই ভিডিঅ'টোতো ট্ৰাই কৰিবা চবে কুৱেশ্যন ভাল সুধিবলৈ নে কি কোৱা মানে ঘৰ ক'ত কি নাম সেইবোৰতো চবেই জানেই মই ইনষ্টাগ্ৰামত ৰাতি সদায় লাইভ আহিয়ে থাকোঁ তাত চিঞৰিয়ে থাকোঁ ঘৰ ক'ত আহি যাবা তোমালোকৰ চব তালে নে কি কোৱা এটাৰে নিবেৰিয়াত ওলাই গৈছে চাগে চব বছ ইমানেই কম বহুত জল্দি বনাইছোঁ ভিডিঅ'টো সেইটো কাৰণে অকণমান খৰধৰ হৈছে এডজাষ্ট কৰি লওঁ এতিয়া মানে মিলি যামগৈ আৰু লাহে কাৰণ উইকলি 2টা ভিডিঅ' দিম বুলি মই কৈছোঁ যেতিয়া মই ইনষ্টাগ্ৰামত কৈছিলোঁ ইয়াত কৈ দিছোঁ উইকলি 2টা ভিডিঅ' দিম এটা ব্লগ এটা কমেডি ঠিক আছে চ' বেছি গাই নাথাকোঁ বাই জয় হিন্দ জয় অসম চাইনিং অফ নিবিৰ বৰা টিল দেন ষ্টে সেক্সি বাই আই লাভ ইউ